What's up, lovely people? My name is Gubin. You are watching Traveling Fundays. So, guys, আজি আপোনালোকক জুহত তিতাবৰ এটা মজা মিউজিয়াম দেখুৱাবলৈ যাম। তেতিয়াহ'লে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ। ৰৈ ৰৈ তোমাকে যাবগে কৈ কৈ কাষতে কাষতে। বৰ্তমান আমি পাৰ হৈছোঁ কৰঙা বালিকা বিদ্যালয়লৈ। গাইজ আগুৱাই গৈ ভাহি ভাহি আহে পৰাণতে বলা যাও হুৰে হুৰে বথা বাই নিজানতে বৰ্তমান আমি আহি পালোহি গানে আজি দূৰ 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 হিয়া জলে। So guys, বৰ্তমান আমি আহি পালোহি ঠেঙাল মিউজিয়াম। এতিয়া বলক ভিতৰলৈ সোমাই গৈ থাকোঁ। So guys, এতিয়া আমাৰ আৰু আপোনালোকৰ কাৰণে বলক টিকেট লওঁ। টিকেট একদম মজাকৈ মিউজিয়াম ভাগি ভাগি আহে পৰাণতে। So guys, আমি ভিতৰলৈ সোমাই আহিলোঁ, টিকেট লৈ ল'লোঁ। এতিয়া আৰু বলক আগলৈ গৈ থাকোঁ। ভাগি ভাগি আহে পৰাণতে। বলা যাও হুৰে হুৰে বথা বাই নিজানতে। So guys, মিউজিয়ামৰ ভিতৰলৈ সোমাই আহি প্ৰথমতে দেখিবলৈ পালোঁ আমি অসমৰ ম'হ যুঁজৰ এটা সুন্দৰকৈ বাঁহৰে তৈয়াৰী কৰা আৰ্হি বা মডেল। দ্বিতীয়তে আপোনালোকে দেখিবলৈ পাব পৰম্পৰাগত সাজপাৰৰ এটা শ্ব'ৰুম। তৃতীয়তে দেখিবলৈ পাব মুখা শিল্প। So guys, আপোনালোকক তলৰ মিউজিয়ামটো দেখালোঁ। এতিয়া বলক ওপৰলৈ যাওঁ, ওপৰৰ মিউজিয়াম ৰৈ ৰৈ তোমাকে বৈ বৈ যাবগে কৈ কৈ কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই মোৰ মন
দ্বিতীয়টো মিউজিয়ামলৈ প্ৰৱেশ কৰি প্ৰথমতে আমি দেখিবলৈ পালোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন ধুনীয়া প্ৰতিছবি। চ' গাইজ এতিয়া আমি ভিতৰলৈ যাম। চ' ভিতৰত যিহেতু ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী এলাউ নাই, সেইকাৰণে আমি আৰু ভিডিঅ' কৰিব নোৱাৰোঁ। ত' অলপমান অপেক্ষা কৰক, আপোনালোকক অলপ দেৰি পিছত লগ পাই আছোঁ। A few moments later. চ' গাইজ আমি ভিতৰৰ পৰা ওলাই আহিলোঁ। আমি এনে ভিতৰত দেখিলে পালোঁ আপোনাৰ কছাৰীসকলে কিদৰে চিকাৰ কৰিছিল, তেওঁলোকে মানে কিদৰে জীৱন নিৰ্বাহ কৰিছিল। মাছ ধৰা সঁজুলি দেখিলোঁ, জুপুৰি ঘৰ দেখিলোঁ আৰু তাঁতশাল দেখিলোঁ, ৰেচম শিল্প দেখিলোঁ, লগতে কৃষি পদ্ধতিৰ কিছুমান সঁজুলিও দেখিলোঁ। চ' আপোনালোকেও আহক, এবাৰ ভিজিট কৰক, নিশ্চয় ভাল পাব। চ' ব'লক এতিয়া তললৈ গৈ থাকোঁ, ভূতৰ হল চাব। ব'লক গাইজ। A few moments later. চ' গাইজ ফাইনেলি আমি ভূত পিকাচৰ টিকেট পাই গ'লোঁ। এতিয়া ব'লক ভূত পিকাচ অলপ চাই লওঁগৈ। ব'লক গাইজ। চ' গাইজ ফাইনেলি এতিয়া আমি ভূতৰ হলৰ ভিতৰত সোমাম। চ' আপোনালোকৰ ভূত চাবলৈ ৰেডি হৈ যাওক। ব'লক গাইজ ভিতৰলৈ গৈ থাকোঁ। Oh my God! Oh my God! Oh my God! Oh God! Oh my God! Oh my God! Oh God! Oh my God! Oh God! Oh my God! Oh my God! Hey dosto! আজি আমাক ভূতে পালে আৰু। জয় হনুমান, জয় হনুমান। হে প্ৰভু বচাবা আৰু। Oh my God! Oh God! Oh God! Oh God! Oh God! Oh my 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 God! So guys, finally, ভূতৰ হলৰ পৰা বাহিৰলৈ আহিলোঁ। ক'ব নোৱাৰিম গাইজ, আপুনিতো পূৰা হটগে আৰু ভয়ত কিবা হৈ গ'লোঁ গাইজ। আপোনালোকে এবাৰ আহক এই হৰৰ এক্সপি ল'বলৈ। ব'লক গাইজ আগলৈ গৈ থাকোঁ। A few moments later. থেঙাল মিউজিয়ামত আপোনালোকে ক্ৰিকেট খেলিব পাৰিব, লগতে 70s চিনেমাও চাব পাৰিব, লগতে ভিডিঅ' গেমো খেলিব পাৰিব গাইজ। লগতে ইচ্ছা কৰিলে কাৰো চলাব পাৰিব গাইজ। একদম কাৰ চলাই হাহাকাৰ কৰিব পাৰিব। নেক্সট আপোনালোকে থেঙাল মিউজিয়ামৰ চৌহদত দেখিবলৈ পাব এখন ধুনীয়া পাৰ্ক। ব'লকচোন গাইজ পাৰ্কখনৰ ভিতৰলৈ যাওঁ।
লগতে পাৰ্কত ঘূৰি ফুৰা আপোনালোকে কিছুমান বান্দৰো দেখিবলৈ পাব চ' গাইজ গাইজ অলপ ঝুলনা ঝুলিলো মানে সৰু কাললৈ আকৌ এবাৰ ঘূৰি যাওঁ मेरी से परनीत आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की परे हुई गलती এতিয়া ঝুলনা ঝুলিলো বলক অলপমান বেঞ্চত বহিলো পাৰ্কখনত তো গাইজ আপোনালোকেও ব্যস্ত জীৱনৰ মাজত এপাক আহক ঠেঙাল মিউজিয়ামলৈ ফুৰিবলৈ আৰামত গোটেই যিমান যি বস্তু আছে এনজয় কৰক লগতে পাৰ্কতো অলপ A few moments later. চ' গাইজ ফাইনেলি মিউজিয়ামৰ বাহিৰলৈ আহিলোঁ চ' মিউজিয়ামটো চাই খুবেই ভাল লাগিল আপোনালোকেও আহক এবাৰ চাই যাওক কি ঠেঙাল কছাৰী মিউজিয়াম আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ